Hello guys, good morning. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 13 তাৰিখ। এতিয়া মই যাবলৈ ওলাইছোঁ গোৱালপাৰাত কছাৰীঘাট নামনি অসম মহোৎসৱত। আৰু তাতে আজি জুবিন গাৰ্গ আহিব, গতিকে জুবিন দাৰ প্ৰগ্ৰাম চাবলৈ গৈ আছোঁ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নামনি অসম মহোৎসৱৰ গোটেইখিনি কেনেকুৱা কি কৰিছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব, স্কিপ নকৰাকৈ। So guys, finally আহি পালোঁ নামনি অসম মহোৎসৱ ফেষ্টিভেলত। ইয়াতে এতিয়া টিকেট কাটিব লাগে, টিকেট কাটিব গৈছে মামাই। তো ভিতৰত কি কি আছে কেনেকুৱা হ'ব আপোনালোকক দেখ। তো গাইজ ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া ভিতৰত কেনেকুৱা আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক, বেছি দীঘলীয়া নকৰোঁ, সম্পূৰ্ণকৈ চাই যাব ভিডিঅ'টো। বিভিন্ন ধৰণৰ বজাৰ আহিছে, কাপোৰৰ দোকান, মানে বহুত কিবা কিবি দোকান আহিছে। সেইখিনি আপোনালোকক দেখুৱাই আছোঁ, যি আছে আৰু মানে একদম।
তো গাইজ ইয়াতে আমাৰ নামনি অসম ফেষ্টিভেলত এইবিলাক বহুত ফটো উঠা ঠাই বনাই থৈ দিছে একদম মানে মানুহ আজি আমি ফটো উঠিলোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ যিমানখিনি পাৰোঁ তথাপিও যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম मीना बाजारत এয়াই আমাৰ নামনি অসম মহোৎসৱত मीना बाजार মানে পুরা মানুষ আহি আছে এতিয়া খালি আহিছে খালি আহি আছে সব জুবিন দা চাব আহি আছে আমি জুবিন দা চাইহে যাম আজি আপোনালোকক দেখুৱাই আছো জুবিন দা এতিয়া ষ্টেচন উঠিব আৰু মানুহ বহুত মানুহ হৈ গৈছে এতিয়া বহুত দূৰৰ পৰা ভিডিঅ' কৰিব লাগিব আপোনালোকক ভালদৰে দেখাব নোৱাৰিম চাগে কিন্তু দেখাবলৈ চেষ্টা কৰি আছোঁ এতিয়া উঠিব আৰু অলপ পিছতে জুবিন দা আহিব ষ্টেচন গতিকে আপোনালোকক দেখুৱাই আছোঁ
বহুতে ডাঙৰ বুলি গ'ল হয় বঢ়িয়া লাগে কালাৰ দিয়ে আৰু বহুতে নাজানে নাহৰ তেল দিয়ে নাহৰ যদি বিজনেছ কৰে মানুহে বিজনেছ কৰি কিবাকে জুবিন দাক চালোঁ দূৰৰ পৰা ভালকৈ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক বহুত মানুহ হৈছিল এতিয়া প্ৰায় 12:05 আছে প্ৰগ্ৰেম শেষ হ'ল তো ভালদৰে দেখুৱাব নোৱাৰিলোঁ ভিডিঅ' কোৱালিটি বহুত বেয়া হৈছে মোবাইলৰ যিখিনি বাৰু দিছোঁ আৰু তো থেংক ইউ ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ